নমস্কাৰ আজি 15টা প্ৰশ্ন লোৱা হৈছে সচৰাচৰ পৰীক্ষাত দেখা পোৱা প্ৰশ্নসমূহৰ ভিতৰত গোটেই চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ সামগ্ৰিক জ্ঞানৰ ওপৰত প্ৰশ্নসমূহ ৰখা হৈছে 20 সেকেন্ড কৰি দিয়া হৈছে এটা কোৱেশ্চনত আপোনালোকে নিজৰ এনসাৰবোৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব বা কোনে কিমান স্কোৰ কৰিলে কিবা ডাউট থাকিলেও জনাব আৰু যদি ভিডিওটো আপোনাৰ কাৰণে সহায় হৈছে তেতিয়া যিমান পাৰে শেয়াৰ কৰিব যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব এতিয়া কোৱেশ্চনসমূহ চাও আহক ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 2 সহযোগিতামূলক প্ৰকল্প কিয়নো যেহেতু ভাগ্যশ্ৰী কি কৰিছিলে শিশুসকলে সামাজিক পদ্ধতিৰ মাজেৰে বা সামাজিক প্ৰক্ৰিয়াৰ মাজেৰে কি কৰে স্বাভাৱিকভাৱে জ্ঞান আহৰণ কৰে বুলি উল্লেখ কৰিছিলে এই ক্ষেত্ৰত আমি যদি সহযোগিতামূলক প্ৰকল্পৰ জৰিয়তে বা ইংৰাজীত যদি আমি কোলাবৰেটিভ প্ৰজেক্ট এনেকুৱা পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীৰ মূল্যায়নৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব যদিহে মই ভাগ্যশ্ৰীৰ সামাজিক গঠনৰ তত্ত্বৰ ওপৰত বিশ্বাস কৰোঁ গতিকে এইটো ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 2 আমাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব নজনাৰ পৰা জনালৈ যেহেতু প্ৰাইমাৰী স্কুলতহে পৰিৱেশ বিজ্ঞানৰ শিক্ষাটো আমাৰ প্ৰথমৰ স্তৰৰ পৰা দিয়ে আৰু সেই হিচাপে আমি সকলোখিনি জনাৰ পৰা নজনালৈ লৈ যাব লাগিব মূৰ্তৰ পৰা বিমূৰ্ত অৰ্থাৎ আমি প্ৰায়োগিক যিটো ব্যৱহাৰিক জ্ঞান সেইখিনিৰ পৰাহে আমি শিকাব লাগিব সেই হিচাপে যিটো বস্তু আমাৰ নাই সেই বস্তু আগত ৰাখি পেলাই সিহঁতক আমি কি কৰিব নোৱাৰো পৰিৱেশ বিজ্ঞানৰ জ্ঞানখিনি আমি প্ৰদান কৰিব নোৱাৰো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 3 আৰু আমাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব 2 3 4 2 হ'ব কিয়নো শিশুসকল সমস্যা সমাধানকাৰীও হয় আমি যদি শিশুৰ বিকাশৰ গোটেইখিনি থিয়ৰি পঢ়িছো ভালদৰে আৰু লাৰ্নিঙৰ থিয়ৰিসমূহো চাইছো তেতিয়া আমাৰ এইখিনি ভুল হ'ব নালাগে শিশুসকল নিজে সমস্যা সমাধানকাৰী হ'ব পাৰে বৈজ্ঞানিক অনুসন্ধানকাৰী বুলিতো কৈয়ে থৈছে হিউৰিষ্টিক মেথডত পৰিৱেশৰ সক্ৰিয় অনুসন্ধানকাৰী হয়ে তেখেতসকলে কাৰণ পৰিৱেশৰ কথা ভালদৰে বুজি পাবলৈ তেখেতসকলে কি কৰে শৈশৱকালত প্ৰশ্ন কৰে যাৰ কাৰণে প্ৰশ্নকৰ্তা কাল বুলি কোৱা হয় গতিকে আমাৰ তিনিওটা শুদ্ধ এক নম্বৰটো আমাৰ ভুল হ'ব সেই হিচাপে আমাৰ শুদ্ধ উত্তৰ হ'ব 2 3 4 আৰু আমাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব নীতিৰ পৰা উদাহৰণলৈ অগ্ৰসৰ সাধাৰণতে অৱৰোহী পদ্ধতিত বিশেষকৈ আমাৰ ভাষা শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰোহী আৰু অৱৰোহী পদ্ধতিত আমি কি কৰোঁ নীতিৰ পৰা উদাহৰণলৈ যাওঁ অৰ্থাৎ আমি প্ৰথমতে সূত্ৰটো গ্ৰামাৰৰ সূত্ৰটো দেখুৱাই দিম তাৰ পিছতে সিহঁতক কি কৰিম এক্সাম্পল দিম কিন্তু যদি আৰোহী পদ্ধতি হয় তেতিয়া কি কৰিম আমি প্ৰথমতে এক্সাম্পল দিম তাৰ পাছতহে আমি মূল কথাখিনিলৈ লৈ যাম গতিকে আমাৰ অৱৰোহী পদ্ধতিত ইয়াৰ ভিতৰত 4th অপচনটো আমাৰ কি হ'ব শুদ্ধ হ'ব ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং অৰ্থাৎ BF স্কিনাৰৰ যিটো আমাৰ অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰী আছিল সেইটো আমাক ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং থিয়ৰী বুলিও জনা যায় আৰু BF স্কিনাৰৰ এইটো পদ্ধতিৰ বা এইটো থিয়ৰীৰ ওপৰতে অনুসূচিত শিক্ষণ বা প্ৰগ্ৰেম লাৰ্ণিংটো তেখেতে আমাৰ মাজলৈ লৈ আহিছিল গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং
আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 ল অফ ইফেক্ট অৰ্থাৎ ফলাফলৰ নীতি কিয়নো বিএফ স্কিনাৰৰ যিটো থিয়ৰী আছিল আমাৰ সেই ক্ষেত্ৰত আমাৰ ফলটোৰ ওপৰত তেখেতৰ নামটো যদি আমি অসমীয়াত চাওঁ তেতিয়া ফল মোৰ সঠিককৈ মনত নাই এতিয়া অসমীয়া নামটো যিয়ে হওক তাতে ফল এটা আগত আছে অৰ্থাৎ ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি কি কৰিম আমাৰ আচৰণৰ আমি ঠিক কৰি ল'ম সেইকাৰণে তেখেতে পানিছমেণ্টৰ কথা কৈছে পুৰস্কাৰৰ কথা কৈছে গতিকে আমাৰ ইফেক্টটো যদি আহে ল অফ ইফেক্টৰ আমাৰ ধাৰণাটো আমাৰ বিএফ স্কিনাৰৰ পদ্ধতিৰ লগত জড়িত আৰু আমাৰ ইয়াৰে শুদ্ধ হ'ব অপশ্যন 2 কাইণ্ড এণ্ড এমাউণ্ট ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন 3 ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব 120 আপোনালোকে কিমান হৈছে কৰি পেলাই জনাব কমেণ্ট বক্সত মোৰ হিচাপত 120 হ'ব আপোনালোকৰটো কমেণ্ট কৰি জনাব নাপাহৰিব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 কিয়নো মূল্যায়ন তেতিয়াহে আমাৰ বেছি ভাল হ'ব বা উদ্দেশ্যমুখী হ'ব যেতিয়া সেই মূল্যায়নে শিক্ষকৰ লগত শিক্ষাৰ্থীও কি কৰে প্ৰতিপুষ্টি প্ৰদান কৰে অৰ্থাৎ মূল্যায়নৰ অৰ্থই হ'ল যে এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীয়ে শিক্ষণ শিক্ষৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি পাব পাৰে পাৰদৰ্শিতাসমূহৰ ক্ষেত্ৰত বা দক্ষতাসমূহৰ ক্ষেত্ৰত প্ৰতিপুষ্টি পাব পাৰে আৰু সেয়া বিশেষকৈ ফৰ্মেটিভ এছেছমেণ্টটো যদি আমি চাওঁ তাতে কি কৰা হয় যিহেতু আমি সময়ে সময়ে এছেছ কৰি থাকিম ল'ৰা ছোৱালীসকলক তাৰ জৰিয়তে কি হ'ব শিক্ষাৰ্থীও প্ৰতিপুষ্টি পাব আৰু শিক্ষকেও নিজৰ শিক্ষণ প্ৰক্ৰিয়া উন্নত কৰাৰ কাৰণে প্ৰতিপুষ্টি লাভ কৰিব গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব বাই ইণ্টাৰেক্টিং উইথ এডাল্টছ এণ্ড পিয়াৰ্ছ ভৈগস্কি যিহেতু সামাজিক গঠনৰ মাজেৰে শিশুৰ বিকাশৰ ক্ষেত্ৰত বা শিশুৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত গুৰুত্ব দিছিল সেই গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব যেতিয়া শিশুৱে বয়স্ক বা সমনীয়া লোকসকলৰ লগত কি কৰিব আদান প্ৰদান কৰিব তেতিয়া সেই মাধ্যমৰ জৰিয়তে তেওঁলোকে জ্ঞান আহৰণ বা তেওঁলোকৰ শিক্ষণ সম্ভৱ হ'ব গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ মেণ্টেল প্ৰিপাৰেশ্যন ফৰ একশ্যন অৰ্থাৎ যিহেতু প্ৰস্তুতিৰ নীতিত কি বুজাইছে ধৰণেকে যে আমি যিটো শিক্ষণীয় বিষয়বস্তু বা আমি যিটো শিকিম সেইটো শিকিবলগীয়া বস্তুটোৰ কাৰণে আমি কি হ'ব লাগিব মানসিকভাৱে দৈহিকভাৱে আমি সেই বস্তুটোৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব অৰ্থাৎ প্ৰস্তুত হ'ব লাগিব তেতিয়াহে মই সেই শিক্ষণটো আয়ত্ত কৰাৰ ক্ষেত্ৰত মই সক্ষম হ'ম গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2
আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুড এট লেটাৰেল থিংকিং এণ্ড প্ৰব্লেম সলভিং অৰ্থাৎ সৃজনাত্মক আমি শিক্ষাৰ্থী বুলি সেইসকলক এই অপশ্যন ভিতৰত আমাৰ প্ৰযোজ্য হ'ব যিসকলে কি কৰিব পাৰে আমাৰ পৰম্পৰাগত চিন্তাধাৰাৰ বিপৰীতে কি কৰিব পাৰে বেলেগকৈ অকণমান ভাবিব পাৰে অৰ্থাৎ আমি যদি চমুকৈ ক'ব খোজোঁ আউট অফ দ্য বক্স অৰ্থাৎ যিটো পৃথিৱীত ইমান দিনে চলি অহা নাই পৰম্পৰাগত মানুহে সলভ কৰাৰ কাৰণে সেইটো পদ্ধতি নলয় তেনেকুৱা বিপৰীতে গৈ নতুন এটা পদ্ধতি উদ্ভাৱনৰ ক্ষেত্ৰত কি কৰিব গুৰুত্ব দিব বা নতুন এটা চিন্তাধাৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কিয়নো যিহেতু আমি শিক্ষণীয় সঁজুলিবোৰ যিবোৰ TLM বুলি জনা যায় টিচিং লাৰ্ণিং মেটেৰিয়েল সেইখিনি আমি শিক্ষাৰ স্তৰ আৰু বয়স হিচাপেহে ল'ৰা ছোৱালীৰ আমি কি কৰিম ব্যৱহাৰ কৰিম এতিয়া আমি প্ৰাথমিক স্তৰত কি কৰোঁ চাৰ্ট ব্যৱহাৰ কৰোঁ সেয়া ক খৰো হ'ব পাৰে অফলা ক খ এইবিলাকৰো হ'ব পাৰে বা গণিতৰ জ্ঞানৰ ক্ষেত্ৰত হ'ব পাৰে নেওতা হ'ব পাৰে কিন্তু এইখিনি বস্তু আমি যিমানেই উচ্চক্ৰমে পৰ্যায়ত গৈ থাকিব তেতিয়া চাৰ্টৰ কিন্তু কমি আহে পৰিমাণটো কমি আহে গতিকে শিক্ষাৰ স্তৰ আৰু বয়স হিচাপে শিক্ষাৰ্থীৰ আমি টিচিং লাৰ্ণিং মেটেৰিয়েল ব্যৱহাৰ কৰা উচিত বা সেই হিচাপে ব্যৱহাৰ কৰিব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইউজিং নিউজ ৰিপৰ্টছ কিয়নো যিহেতু নাম্বাৰৰ কথা কৈছে আমাৰ যে বৃদ্ধি হৈ আছে কিমান প্ৰদূষণৰ সংখ্যা কিমান বাঢ়ি আছে এইখিনি বাঢ়ি থকা নম্বৰটোৰ কথা আমাৰ পইণ্ট আউট বেছিকৈ এমফেচাইজ কৰিছে গতিকে সেই হিচাপে আমাৰ নিউজ ৰিপৰ্ট হ'ব গতিকে বাতৰি কাকতৰ বা আমি যিবোৰ নিউজ ৰিপৰ্ট থাকে সেইবিলাকৰ ডাটা যদি ল'ৰা ছোৱালীক দেখা পেলাই কওঁ যে ইমানখিনি বাঢ়িছে তেতিয়া সিহঁতে বেছি ভালদৰে বস্তুটো হৃদয়ংগম কৰিব পাৰিব গতিকে ইয়াৰে সঠিক আমাৰ অপশ্যন হ'ব ইউজিং নিউজ ৰিপৰ্ট আজিলৈ ইমানেই এতিয়ালৈকে এডুব্লগ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব শেষত সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ